হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ ভালনে? মোৰ ভালেই। আজি আপোনালোকক এটা বস্তু দেখাম। বস্তুটো দেখাত তেনে সাধাৰণ যদিও বস্তুটো বহুত অসাধাৰণ হয়, আচৰিত বস্তু হয়। আপোনালোকক দেখুৱাই আছোঁ, চাওক। এয়া মই বস্তুটো আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ, চাওক। বস্তুটো দেখাত কিন্তু তেনেই সাধাৰণ যেন লাগে। এইখন কি বস্তু আপোনালোকক বুজাই কৈ আছোঁ। এইখন দেখাত তেনেই সাধাৰণ হয়, কিন্তু এইখন এনেকৈ ঘূৰাই দিলে এনেকৈ ঘূৰে। আৰু এইখন কি কামত আহে আপোনালোকক দেখুৱাই আছোঁ মই। এইটো এনেকুৱা জিমত ছোৱালীবোৰৰ এই কোমৰৰ এইটো মানে এটা চেপত আনিবৰ কাৰণে এনেকুৱা কৰে। আপোনালোকেও ঘৰত এইটো পাৰচেজ কৰিব পাৰে। দেখাত তেনে সাধাৰণ হয়, কিন্তু বহুত কামত আহে নিজৰ ফেটছবোৰ কমাবৰ কাৰণে। এই বস্তুটো ইউজ কৰিলে জিমলৈ যোৱাৰ দৰকাৰেই নাই। ইয়াত এনেকৈ থিয় হৈ লৈ এনেকৈ কৰি লৈ কমৰটো পূৰা এনেকৈ ঘূৰি যায়। আপোনালোকেও ঘৰত পাৰচেজ কৰিব পাৰে এইটো। আৰু আমাৰ ইয়াত ফুলবোৰ চাওকচোন। এইবোৰ তুলসী গছ, এইবোৰ ফুল এনেকৈ লাইন পাতি সজাই থোৱা আছে। এই বস্তুটো আপোনালোকৰ ঘৰত আনি লওক। আপোনালোকৰ ফেটছবোৰ কমি যাব। ঘৰতে জিম কৰা যেন পাব। জিমলৈ যোৱাৰ প্ৰয়োজনেই নাই। এতিয়ালৈ ভিডিঅ'টো শেষ কৰিছোঁ। আকৌ এটা নতুন বস্তু লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।